নমস্কাৰ, মই অংকিতা। বহুতে সুধি আছিল এই নিমকিবিধ মই কিদৰে বনাওঁ, সেয়ে আজি এই নিমকিবিধৰ ৰেচিপিটো মই আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমতে মই ময়দা 2 কাপ লৈছোঁ আৰু এই ময়দা আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে দেই। মই কেইটামান তাতে জনি গুটি দিছোঁ আৰু লগতে নিমখ দিছোঁ আৰু এতিয়া ইয়াতে অকণমান ৰিফাইন দিছোঁ। ৰিফাইনৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই পিছে ৰিফাইনহে লৈছোঁ দেই। এতিয়া গোটেইখিনি একেলগে সানি ল'লোঁ আৰু তাৰপাছত অলপ অলপকৈ পানী লৈ পেলাই মই এইখিনি আটা মঠা দি মানে ৰুটি বেলিবলৈ যে মাৰোঁ আটা মৰা দি মাৰি লৈছোঁ। আৰু এয়া দেখিছেনে, অলপ অলপকৈ পানী দিছোঁ, একেকোবে পানীটো দি দিয়া নাই, অলপ অলপকৈ দি লৈ পেলাই মাৰি লৈছোঁ। এইদৰে মাৰি হোৱাৰ পিছত 10 মিনিটৰ বাবে মই এইখিনি ঢাকি ৰাখিছোঁ। তাৰপাছতে আকৌ এইখিনি অকণমান দেৰি এনেকৈ মাৰি লৈছোঁ। লৈ পেলাই সৰু সৰু লুচি বেলিবলৈ লোৱাৰ দৰে সৰু সৰু বল কৰি লৈছোঁ। লৈ পেলাই আৰু লুচি আকাৰত এইখিনি মই বেলি লৈছোঁ। তাৰপাছতে এখন কাটা চামুচ লৈছোঁ। এই কাটা চামুচখনে অকণ অকণকৈ ফুটা ফুটা কৰি দিছোঁ আৰু তাৰপাছতে এইদৰে লুচিখন 4 ভাগ কৰিছোঁ, কৰি পেলাই জাপি লৈছোঁ। লৈ পেলাই এইফালে তেল গৰম কৰি ৰাখিছোঁ, ৰাখি পেলাই তাতে মই দি দিছোঁ। তেলটো পিছত বেছি গৰম হ'ব নালাগে দেই, কুহুমীয়া হ'ব লাগে। তেতিয়া মানে আচলতে কি বেছি গৰম হৈ গ'লে দেই যাব পাৰে, কম হেৰিত ভাজিব লাগে। এইদৰে নিমকি ভাজিবলৈ হ'লে কেৰাহীখন অকণমান বহল ল'ব, তেতিয়া 4-5খনমান একেলগে আপোনালোকে ভাজিব পাৰিব। বেলি থ'ব, বেলি থৈ জাপি লৈ পেলাই একেলগে ভাজিব পাৰিব। আৰু মই সেইটোৱে কৰোঁ। মই এই নিমকি ভাজিবলৈ হ'লে অকণ বহল কেৰাহী লওঁ আৰু তাতে গেছটো এবাৰ কমাই দি আৰু এবাৰ বঢ়াই দি একেকোবে 5-6টামান নিমকি একেলগে মই ভাজি লওঁ। আৰু চাওকচোন, দেখিবলৈ একেবাৰে কিনাৰ মানে বজাৰৰ দৰে হোৱা নাইনে বাৰু, কিন্তু খাবলৈ আকৌ তাতকৈ বেছি ভালহে হয় দেই। ঘৰত বনোৱা যেতিয়া এনেও খাবলৈ বেছি ভাল হয়।